প্ৰশ্ন 4 5 - 2 6 4 আৰু 7 - 2 বিন্দুকেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় গঠন কৰিব লাগে আমি নিৰ্ণয় কৰিব লাগে গতিকে আমি ধৰি লম হেতু এটা ত্ৰিভুজ 5 - 2 6 4 আৰু 7 - 2 বিন্দু তিনিটা এটা ত্ৰিভুজ সংগঠিত কৰিছে সেই ত্ৰিভুজটো আমি সমদ্বিবাহু বুলি যদি দেখুৱাই দিব পাৰো তেনেহলে কি হ'ব আমি এই প্ৰশ্নটো সমাধান কৰা হৈ যাব আহক আমি সেই ধৰণেই আগবাঢ়ো Question nang 4 answer আমি আকৌ পুনৰ বিন্দুকেইটা ধৰি ললো প্ৰথমটো হৈছে A52 x1 y1 দ্বিতীয়টো B64 x2 y2 আৰু তৃতীয়টো C7 - 2 x3 y3 গতিকে আমি এতিয়া ইহঁতৰ দ্বাৰা দেখুৱাব লাগে যে যিটো ত্ৰিভুজ এই বিন্দু তিনিটাই ফৰ্ম কৰিব সেইটো হৈছে এটা আইসোসেলেস অৰ্থাৎ সমদ্বিবাহু ত্ৰিভুজ মানে কি হ'ব ধৰি লৈছো এইটো এটা ত্ৰিভুজ আছে এই ত্ৰিভুজটো ধৰি ললো আমি ABC এই ত্ৰিভুজটো সমদ্বিবাহু হ'বলৈ হলে কি হ'ব লাগিব দুটা বাহু সমান হ'ব লাগিব গতিকে আমি কি কৰিম প্ৰথমতে আমি AB ডিসটেন্সটো দূৰত্বটো উলিয়াম BC দূৰত্বটো উলিয়াম আৰু AC দূৰত্ব এই তিনিটা দূৰত্ব আমি উলিয়াম এই তিনিটা দূৰত্বৰ যিকোনো দুটা দূৰত্ব যদি আমি সমান পাই যাওঁ তেতিয়া কি হ'ব এই ত্ৰিভুজ দুটা যেটো ত্ৰিভুজ আমি পাম সেই ত্ৰিভুজটো সমদ্বিবাহু হ'ব গতিকে আমি প্ৰথমতে ডিসটেন্স কেইটা উলিয়াই চাওঁ AB উলিয়াও AB ৰ কাৰণে কি আছে AB ৰ কাৰণে আছে 1 আৰু 2 x1 - x2 whole square y1 - y2 whole square so x1 - x2 5 - 6 5 - 6 whole square plus -2 - 4 y1 - y2 -2 - 4 -2 - 4 whole square গতিকে ইয়াৰ পৰা কি পালো আমি 5 - 6 মানে -1 whole square plus -6 whole square -2 - 4 -6 এটো হ'ব 1 plus 36 কিমান পালোগে আমি √37 আকৌ একেদৰে আমি BC টোৰ কাৰণেও সেই ভ্যালুটো আমি এবাৰ উলিয়াই চাওঁ BC টো কি হয় BC কিমান পালো আমি BC টোৰ কাৰণে আমি কোন কিটা ভ্যালু ল'ব লাগিব BC পইণ্ট কিটা চাই লওঁ B আৰু C গতিকে কি 2 আৰু 3 কিটা ল'ব লাগিব গতিকে আমি ইয়াত লিখিম x2 - x3 whole square y2 - y3 whole square গতিকে আমি ভ্যালু কিটা পাতিম 2 - 3 x2 - x3 x2 is 6 আৰু x3 7 গতিকে 6 - 7 গতিকে এটো হ'ব 6 - 7 whole square plus y2 - y3 টো কিমান পাম আমি y2 কিমান 4 আৰু y3 -2 গতিকে এটো হ'ব -3 আৰু এটো হ'ব 4 4 - -2 4 - -2 গতিকে আমি আহক সলভ কৰোঁ 6 - 7 whole square মানে কিমান পালো -1 whole square 4 - -2 4 -7 is plus 2 whole square গতিকে কিমান পালো 1 square plus আমি 1 ডাইৰেক্ট লিখিব -1 whole square মানে 1 4 plus 2 square মানে 6 square গতিকে 1 plus 6 square 36 গতিকে 1 plus 36 মানে কিমান পালো √37 গতিকে আমি কি পালো আমি পালো BC যেটো ভ্যালু BC ভ্যালুটো আমি √37 পালো একেদৰে AB যেটো ভ্যালু আছে AB ভ্যালুটো আমি √37 পালো মানে ইয়াৰ পৰা কি পালো AB বাহুৰ যেটো দৈৰ্ঘ্য হেতু √37 একক আৰু BC বাহুৰ যেটো দৈৰ্ঘ্য এই বাহুটো √37 একক মানে আমি কি পালো এই যেটো ত্ৰিভুজ এই বিন্দু তিনিটাই গঠন কৰিব এই বিন্দু তিনিটা সেই ত্ৰিভুজটোৰ বাহুকেইটাৰ দুটা বাহু সমান গতিকে হেতু কি হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ গতিকে আমি লিখিব পাৰো গতিকে আপোনালোকে লিখক গতিকে therefore ত্ৰিভুজ ABC AB সমান BC লাগে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ
আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এই ভিডিঅ'টো এটা লাইক কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এই ভিডিঅ'টো মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ শ্বেয়াৰ কৰি দিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো বৰ্তমান চাই আছে তেওঁলোকে তেওঁলোকৰ নিজৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ লগতে তেওঁলোকৰ বন্ধু বান্ধৱীকো অলপ হ'লেও সহায় কৰিব বুলি আশা ৰাখিলোঁ। লগতে নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰিবৰ বাবে এই বেল আইকনটো দবাই দিব। ধন্যবাদ। পৰৱৰ্তী প্ৰশ্নোত্তৰৰ বাবে পৰৱৰ্তী ভিডিঅ' উপভোগ কৰক। লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে।